ঐ টিকা আজি আমাক ছাৰে ইংলিছৰ এক্সাম লোৱাৰ কথা নাছিলে জানো? মোৰ যে একেবাৰে মুখস্থ নাই পাই। তোৰ আছেনে নাই মুখস্থ? মোৰো একেবাৰে নাই পাই। আজি কেনেকৈ দিম পৰীক্ষা ভগৱানেহে জানে আৰু। মই ভালছে চাহ অহা নাই। ছাৰে যিকেইটা আহিব বুলি কৈছিলে সেইকেইটা অলপ অলপ চাহ আহিছোঁ। মাকো পাৰিলে দেখাবিচোন আৰু। অ'কে, পাৰিলে দেখাম বাৰু। ঐ বল বেল মাৰিলে। এই ভগৱান, মোৰ যে ভয়হে লাগিছে। বল দেৰি হ'ব নহ'বা। বৈ যাওঁ। অ' পিংকি, তোৰ ভয় লাগিছে নে? মোৰ যে বেলেগ ভয় লাগিছে। কেনে লাগিব? মই যে ভয়ত কঁপি আছোঁ চাচোন। আমাকে আহি পেলাই ধৰেহি ডাইৰেক্ট ছাৰে। সেয়া চাহ আহিছে মানে থাক। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যে মই কালি যে পৰীক্ষা ল'ম বুলি যে কৈছিলোঁ ইংলিছৰ, আজি নলওঁ, কাইলৈ ল'ম দিয়া। আজি মই ছুটি লৈছোঁ বিশেষ কাম তাত। তোমালোকৰ পৰীক্ষা মই কাইলৈ ল'ম। এতিয়া হুলস্থুল নকৰিবা দেই, বহি থাকা। মই যাওঁ। আজি ভাল পাইছিলোঁ দেই। এটা ক্লাছত পাব আছিলোঁ, এতিয়া বাৰু অংক আছে নহয় আকৌ। এইবাৰ মৰিলোঁ মই। অংক ছাৰ এতিয়া আহিবই চাগে। সেয়া ছাৰ আহিছে। ঐ, তহঁতক যে কালি যে প্ৰশ্ন দিছিলোঁ কৰিলি নাই? ছাৰ মই কৰিলোঁ। অংক ছাৰে কালি প্ৰশ্ন দিছিলে নেকি? দিছিলে, মই পাহৰিলোঁ। কি হ'ব? সেই দিছোনি। এতিয়া কি হ'ব? যি হ'ব দেখা যাব। ঐ, বহিব উলিয়া তহঁতি। ছাৰ এয়া লওক। দে। এয়া লওক ছাৰ। ঐ, বাকীবোৰে নাই কৰা নেকি? এই দেখা নাই, এই সকলো প্ৰশ্ন কৰে মই এতিয়া। তহঁতি এই গোটেই কৰিবিচোন। আজি কাৰণে বাৰু তহঁতক এৰি দিছোঁ। কাইলৈ কিন্তু নহ'ব, কাইলৈ সকলো প্ৰশ্ন কৰিবি তহঁতি। কাইলৈ নকৰিলে বেট দিম। ছাৰ আমি কৰি আনিম কাইলৈ। কৰি অনাৰ যিটো ভালেই, নকৰিলেহে বেয়া। ছাৰ আমি কৰি আনিম। কৰি আনিবি। বেল বাজিলে, এতিয়া মই যাওঁ। তহঁতি কৰি আনিবি কাইলৈ। ঐ, তোৰ বহীখন কাইলৈ দি দিম চাই পেলাই মই। আজি কাৰণে লৈ গৈছোঁ। ছাৰ। আজি ভাল পাইছিলোঁ দেই আমি। ভাল নাছিলোঁ আজি। আজি বাচিলি হয়, কাইলৈ খালি নাবাচিবি নহয়। কাইলৈ খালি কৰি আনিবি দেই তহঁতি প্ৰশ্নবোৰ। কাইলৈ কৰি আনিব লাগিব। এতিয়া যাওঁ বৈ ঘৰ। বৈ। হাই ফ্ৰেণ্ডছ, আজি আমাৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বেল আইকনটো দবাই দিব। এতিয়া আমি যাওঁ দেই।